দদাই কচু কি ইমান মজা আছে সিজে হয় ভাত খাওঁতে পিটিকো বেৰত ধাইকে লাগে উফৰি পৰে বিচাৰি নাপাওঁ তাৰমানে কচু নিসিজে তাৰমানে উপকৃত হৈছে তাৰমানে অকলা জবলা আমাৰ ইয়াত তাৰমানে খুৰীজনী আছে দেই কথাখিনি কওঁ ষ্টাইল কৰিবলৈ মই নাজানো নহয় নতুনকৈ আনিছে তাৰমানে ভাত কিহৰ লগত খালে বুলি সুধিলোঁ আকৌ আলু আৰু কৰবি বুলি কৈছে তাৰপিছত মই লগৰটোক এনেকৈ চকুটি মাৰি সুধিলোঁ কি তাৰমানে বুলি আলু আৰু কবি কওঁ কৈছে ইমান ষ্টাইলত কয় না সেইদিনাখনে গম পাওঁ আকৌ আলু আৰু কবিখিনি কওঁ আলু আৰু কৰবি বুলি কয় মোৰ লগৰ এটা বাপেকৰ কাহিনী তাৰমানে কচু বেপাৰী তাৰমানে শাক বিকা এটা মানুহে কিনিব আহিছে আৰু দেই তাৰপিছত দদাই কচু সিজে না কেনে যদি নিসিজে নিনোংকুৱা কৈছে দেই সিজে এনেকুৱা মজা আছে সিজে তই ভাত খাওঁতে পিটিকোঁতে বিচাৰি নাপাবি কৈছে দেই তাৰপিছত নিলে নহয় খালেগে ঘৰত পিছত আহি পিনি ঘৰত কৈছেহি আৰু দদাই কচু কি ইমান মজা আছে সিজে হয় ভাত খাওঁতে পিটিকো বেৰত ধাইকে লাগে উফৰি পৰে বিচাৰি নাপাওঁ কৈছে তাৰমানে কচু নিসিজে তাৰমানে উপকৃত হৈছে তাৰমানে অকলা জবলা মোৰ এটা কথাত বিৰাট খং উঠি আছে বুজিছা কালি মেট্ৰিকৰ ৰিজাল্ট দিলে এঘৰত গ'লোঁ খুৰা এঘৰত ছোৱালীজনী পাছ কৰিলে 8 বাৰমান চাহ পানী খাব গ'লোঁ এবাৰো নগ'ত নেযাছিলে আকৌ পাৰ্টি খা বুলি আজি যাম আৰু আজি যদি নিদিয়ে আজিৰ পৰা নেযাওঁ ইমান খাই নিবা বুলি ভাবিছে নেকি মোক আইঅ' মা কালি গাৰ্লফ্ৰেণ্ডজনী আকৌ লগ কৰিছিলে যেতিয়া মই তোমাৰ হৃদয়খন চুৰ কৰি পেলালোঁ বুলি ক'লে মই ক'লোঁ আকৌ তোমাক দেখিলে চুৰ যেনেই লাগে বুলি ক'লোঁ থিয় গুণা মাৰি বুলি চকুটোকে কোলা কৰি থৈ গ'ল থিয় গুণি দিছে আমাৰ ঘৰৰ ওচৰত মানে বৰ ডাঙৰ বিয়াত নামি দামী বাবা এটা আছে আৰু দেই তাৰপিছত লগৰ এটাই মানে ভাগ্যখন চোৱা বুলি আহিলে আমি গোটেইখিনি সন্মান কৰোঁ আৰু তাৰ বাবা বুলি আহিছে আৰু চব গৈছোঁ আৰু আমি চবেই তাৰপিছত আৰু একদম ভৰি চৰি আমি জোতা খুলি পেলাই আমি পৰিছোঁ আৰু বাবা আমাৰ হেৰি কৰি চাইডৰ ভাগ্যখন এনেকৈ আমাৰ লগতে জবলা অদঙা আইয়া জোতাই বাবা দা মোৰ ভাগ্যখনো চাই দিয়কচোন বাবা দা হানুচো বাবা দাহে নেকি আইয়া সেইদিনা টাউনলৈ যাওঁতে ছোৱালী এজনী চিনাকি হ'ল ধুনীয়াকৈ টুপত গৈ থাকোঁতে সুধিলোঁ আৰু ভণ্টি তুমি কিহত পঢ়া মই ট্ৰেইনত পঢ়োঁ বুলি ক'লে মই আকৌ ভাবিছিলোঁ হেলিকপ্টাৰত পঢ়া বুলিহে তাৰপিছত মই ভাবিলোঁ কেনেকৈ ট্ৰেইনত পঢ়ে তাৰমানে ক্লাছ 10ত পঢ়ে আকৌ মানে 10 মানে ট্ৰেইন আৰু কালি তাৰমানে আমাৰ ঘৰৰ ওচৰ ল'ৰা পুলিচে ধৰিলে আৰু দেই তাৰপিছত কৈছে পুলিচে ছাৰ প্লিজ আগলৈ এনেকুৱা ভুল নহয় ছাৰ প্লিজ এবাৰ ইদক ছাৰ প্লিজ ছাৰ প্লিজ কৈছে দেই তই ইমান প্লিজ ঠিক আছে প্লিজটো বানান কৰা কৈছে দেই মেছেজ শ্বৰ্ট ফৰ্মত লিখি থকা PLZ কৈছে PLZ তই যাক এইখন নেপাওঁ আছে তই কাইলৈ আহিবি কেইখন নিবলৈ তই বানানটো বগে লিখি শুদ্ধকৈ তই পঢ়ি আছে ইডোখন নকওঁগে PLZ শ্বৰ্ট ফৰ্মত তাৰমানে মেছেজ লিখি পাই বেচে হেল্ল' এই কালি আহি থাকোঁতে আকৌ কিহে জানো এনাহে মানে ঘুচিয়াই দিলে আল্টাত কিতাপ হৈ থাকিলে নহয় 10 টকা ভোগদান আহিলোঁ উঠি আহিলোঁ খঙতে একোৱে নেদেখিলোঁচোন নহয় কালি আমাৰ ঘৰ ওচৰত আৰু সকাম এখন আছিলে আৰু দেই তাৰপিছত আৰু সকামখনহে হৈ গ'ল গধূলি গাঁৱৰ ল'ৰাখিনিক আৰু মদ চদ আনি দিছে চুলাই তুলাই আনি দিছে আৰু তাৰপিছত আৰু ল'ৰাখিনি খাবলৈ বহিছে আহে সিহঁতে দেই তাৰপিছত তাচ পাতিটো চলিছে তাচ খেলিবৰ কাৰণে সেইপিনে বাহিনী নহয় আমাৰ গাঁৱৰ মাষ্টৰটো তাৰপিছত দেখি পালে গাঁৱৰ মাষ্টৰটোকতো সন্মান দিবই লাগিব কি কৈছ তাচ খেলিছোং তাচ ছাৰ কৈছে দেই তাচ খেলিছোং তাচ কৈছা সেইটো দেখি পালে মাষ্টৰটোৱে চুলাই খেলিছে ন খেল কৈছে চুলাইও খেলে ইডোখন নকওঁগে আমাৰ ঘৰত কালি ল'ৰা আহিলে দেই মই এটা টিকটকটো চলাই আছোঁ একদম এনেকৈ উলিয়াই চাই আছোঁ চবৰে ধুনীয়া ছোৱালীবোৰ আৰু দেই তাৰপিছত কৈছে আহিবি ল'ৰাই দেই ৰাজা মোৰ ৰাজা বুলি মানে ঘৰত ৰাজা এই 80 টেপা মোবাইলটো কেইটকা লৈ পাবছে কি টেপা 80 টেপা নেলাগে তই কিনিবলৈ মোৰটোকে লৈ যাওঁ শুনোচোন জবলা 80 টেপা হানো ইডোখন নকওঁগে আমাৰ ইয়াত মানে ভাওনা পাতিলে বুলি ক'লে মানে পুৰা গাঁৱৰ মানুহবোৰে যে পুৰা মানে ভাৱৰীয়া হৈ তাৰমানে মাল চাল খাই ফিটিং হৈলে পুৰা দেই তাৰপিছত তাতে মানে দ্ৰৌপদী বস্ত্ৰখন কোৱা চিন্তা আছে আৰু তাৰপিছত মাল চাল খাই ফিটিং তাৰ বচন পাহৰি থাকিলে চাওঁ তোমাৰ মেখেলাখন কোনখন ইমান দীঘল ব্লাউজ নোলাইহে হৈছে মেখেলাখন খুলিলে ব্লাউজ ওলাব না ইডোখন নকওঁগে কালি আমাৰ ঘৰত মানে কাৰেণ্টৰ কানেকশ্যন এটা বেয়া হ'ল আৰু তালৈ মিস্ত্ৰী এটা লৈ আহিছে যোগালী তাতে তাৰপিছত কাৰেণ্টৰ সেইটো নটকেইটা পকাই আছে আৰু চককৈ মাৰিলে নহয় কাৰেণ্টটো তাৰপিছত আৰু সেই একদম কানেকশ্যন মাৰিলে কৈছে দেই চাং ক'ত মাৰিলে চাং আকৌ দেখা পাবছে জবলা ইডোখন নকওঁগে যোগালী চোৱা আকৌ ভাণ্ডা কাৰেণ্টত লাগি দেখাব লাগে চোৱা আজি প্ৰায় 1.5-2 মাহৰ কথা হ'ব দেই আমি মানে মেচুকা চাব গৈছোঁ আৰু তাৰ ৰাস্তাতে মানে পুৰা আৰ্মি চেকিং অৰুণাচলৰ তাত দেই তাৰপিছত পালে নহয় আৰ্মিখিনি চেকিং কৰি কাগজ পত্ৰ নাই আলপাই গলি মাৰো বুলি এনেই ভয় খাইছে আমাক দেই তাৰপিছত আৰু লগৰ ভয়পৰাত আছে নহয় আকৌ চা মই একোৱেই নেজানো মোক মাফ কৰি দিয়ক আজি বা নাহোঁ আৰু চা কৈছে আৰ্মিখিনি অসমীয়া ক'লে ক'ব বুজি পাই পাইছোঁ জবলা লোৱা ইডোখৰ ক'বলৈ কিডাল লৈ বাকী থলেগে বা সেইদিনা আমাৰ ঘৰৰ চপাকখনৰ দেই ল'ৰাটাই মানে ছোৱালী 3জনীক লগ কৰিব আহিছে দুটা ল'ৰাই দেই তাৰপিছত চকলেট আনিছে আৰু দিছে মই লক্ষ্য কৰি আছোঁ ৰ'বা দেই এইটো তোমাক দিছোঁ হোৱা কি হোৱা লোৱা নহয় হোৱা হিয়াল নাকি জবলা ইডোখৰ নকওঁগে
আজি আমাৰ ঘৰ ওচৰ ছোৱালী এজনী সুধিলোঁ দেই 1 কেজি কপা গধুৰ হ'ব নে 1 কেজি ইটা গধুৰ হ'ব বুলি কৈছোঁ দেই 1 কেজি ইটা গধুৰ হ'ব কৈছে দেই যাতকে বাহিৰা জ্ঞান নাই দিয়া ল'ৰাজনে 1 কেজি একে সমানে নহ'ব জানো কপাখিনি 1 কেজি ইটাখিনি 1 কেজি একেবাৰে সমানে নহ'ব জানো যাতকে বাহিৰা জ্ঞান নাই দিয়া ল'ৰাজনে যে সঁচাকৈ এনেই 1 ডিভিজনে পাছ কৰি এখন ল'ৰা ইডোখৰ নকওঁগে আৰু ক'বলৈ বাকীও নাই আৰু ইডোখৰ বুলি সুধি থাকে সেইবোৰে ইডোখৰ হৈয়ে থাকে আৰু ইডোখৰ বেট বনাই দিনৰ ঘটনা মনত পৰিলে সৰস্বতী পূজাৰ দিনাখন একদম 49খন ৰুটি খাই দিলে লগতে পুৰা খানা দিলে লগত দেই মই কৈছোঁ আৰু এখন খালে তোৰ পুৰা হাফ চেঞ্চুৰী হৈ যাব ৰেকৰ্ড হৈ যাব মোক গাহৰি পাচলি খাবলৈ ইমানকৈ কৈছে দেই জবলা চোৱা 49খন খালে আৰু এখন খোৱাৰ পিছত কি হয় বা জবলা ইডোখৰ নকওঁগে আমাৰ ইয়াত এটাই দেই ছোৱালী চাব গ'ল আৰু তাৰপিছত ঘৰত কোন কোন আছে বুলি সুধিছে চিনাকি তিনাকি সুধিছে দেউতা এজন দাদা এজন মা এজন ভনী এজন বিচাৰি দিয়া ভনী এজন জবলাও কৰা চোদা ইডোখৰ ক'বলৈ কিডাল বাকী থাকিলে বা এই আমাৰ ঘৰৰ ওচৰ যে আৰালু আৰু কৰবী বুলি কোৱা খুৰীজনী যে তাৰ খুৰীজনী আছে ইয়াৰ ঘৰত আৰু দেই চাবলৈ গ'লোঁ আৰু মিহিনে ধুনীয়া নে এলাগি চাবলৈ গ'লোঁ আৰু চিনাকি হ'লোঁ আৰু কথা বতৰা পাতিলোঁ আৰু তাৰপিছত সুধিছোঁ আৰু তোমাৰ ভাল ন বুলি সুধিছোঁ দিয়া ভাড়াল বুইছা দেই ভাড়াল মই মনতে ভাবিলোঁ এইজনী সেইজাতে তাৰমানে তাৰপিছত তোমাৰ ভাল নে আছে ভাড়াল বুলি দিলোঁ দেই মই তাৰপিছত তেনেকৈ চাই থাকিলে ক'ৰবাত লৈ পিনে আহিলোঁ আৰু ইডোখৰ নকওঁগে আৰু ক'বলৈ বাকীও নাই কালি লগৰ আগত থাকিব গ'ল সিহঁতৰ ঘৰৰ ওচৰতে মতা মাইকী গীতা কাজিয়া লাগি আছে আৰু দেই তাৰপিছত একদম মতাটো লোহাই মৰি আছে তাৰমানে ঘৈণীকজনীক দেই তাৰপিছত আমি এৱাৰিছোঁ নে তাৰমানে লোহাই মৰি আছে তাৰপিছত লগতে কৈছে ঐ তই লোহাৰ দিলে নেমেৰিবি লাগিলে ফলা খৰি এডালে লৈ ল ফলা খৰি দিলে মাৰিলে যেনিবা দুখ নাপাবি যেনিবা চোৱা জবলা ইডোখৰ নকওঁগে আৰু সেইদিনা আকৌ আমাৰ ইয়াত বতাহ বৰষুণ দিছে আৰু পুৰা টিং চিং গাকলাং কৰাই দিছে আৰু পুৰা বতাহ কটাও দেই তাৰপিছত মই ইটো ৰুম বাচি গৈছোঁ মাক বিলি চিলি মাৰিছে ঐ মামা বতাহ দিছে ঐ মামা আপুনি চাকনি মাৰিছে বৰষুণৰ চাকনি মাৰিছে বুলি কৈছোঁ মই মাক আঙুলি পিটিবি হ'বই পিছে মোবাইল পিটিকিলেহে বৰষুণ দিয়ে ইডোখৰ নকওঁগে আৰু আমাৰ মান্দা আছে আৰু ছোৱালী চাব গ'ল আৰু দেই তাৰপিছত বাপেকটোৱে সুধিলে আৰু পিছে ছোৱালীজনী কেনেকুৱা দেখিছা পিছে দেই বেটা বুলি হাঁহি মেলি কৈছা ৰাইজে জানে আৰু পিছে দিয়া বাপেকটো অদঙা লাগিলে ৰাইজে খুৱাবলৈ কি হয় ৰাইজে শুবহি নেকি নিদিলে ছোৱালী কালি আমাৰ ইয়াত মানে বৰ্তা এটা মোবাইল এটা ল'লে আৰু ৰাজা চাইছোঁ হিতেশ মোবাইল এটা ল'লোঁ হিতেশ মোবাইল চাই কৈছে দেই কি হিতেশ মোবাইল ল'লে নতুনকৈ বোলো মই চাবলৈ গ'লোঁ চুইচ পিটিকা ওপৰ পিনে ফ্লাছ জ্বলা টৰ্চ জ্বলা হাইটেক আৰু হাইটেক মোবাইল হিতেশ ইডোখৰ নকওঁগে আৰু আমাৰ সেইদিনাখন দেই ভাওনা আছিলে দেই তাৰমানে অসুৰ এটা ডাইলগ আৰু ক'ব লাগে ব'লা আমি সকলোৱে মিলি জুলি দিগ্বিজয় লৈ যাওঁ কৰি ক'ব লাগে দেই সি কৈছে ব'লা আমি সকলোৱে মিলি জুলি দিগ্বৈ লৈ যাওঁ কৈছে ভগৱানৰ দিনতো দিগ্বৈ আছিলে না আহিয়ে পইছোঁগৈ আৰু ইডোখৰ নকওঁগে আৰু কালি কওক আমাৰ ঘৰৰ ওচৰত তিনিআলি দোকানখনত মই গন্ধা এটা খাওঁ বুলি গ'লোঁ আৰু এটাই আহিছে চচমা লগাই দাদা চিকেট এটা দিয়ক কৈছে দেই তাৰপিছত দিলে আৰু চিকেটটো তাৰপিছত 3 টকা এটা কি দিম বুলি কৈছে দেই দোকানীয়ে 3 টকা এই পিউলিছ মটনকে দি দিয়ক কৈছে কি পিউলিছ মটন মই চাইছোঁ এইটো বুলি দেখাইছে দেই 5 বটনটো তাৰমানে পিউলিছ কালি বেংকলৈ গ'লোঁ আকৌ পইচা উলিয়াবৰ কাৰণে ৱালত লিখা আছে টিপছহি মৰাসকলে ৱালত আঙুলি নুমুচিব হেনো হয় নেকি সেইখিনি যদি পঢ়িব জানিলেহেঁতেন সেইটোচোন টিপছহি নেমাৰিলেহেঁতেনচোন কোন জাত জবলা মেনেজাৰ মূৰ্খ মাথাটো বেয়া গৈ পেলাব